কাম কৰা নাছিলো গাইজ আজিকালি মই চব কৰিব লাগে ট্ৰেজেডি গেছি ট্ৰেজেডি নহয় আধা ৰিল কালি চাইছিলো আধা ৰিল আজি চাম গুড মৰ্নিং এভৰিৱান এই ৰাতিপুৱা 5:30 বাজিছে এতিয়া মই উঠিছো গাইজ এইবোৰ চব ক্লিন কৰি লৈছোঁ চব সাৰিছোঁ মুচিছোঁ কিমান যে কষ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা ইয়াত মোৰ ড্ৰিংক আছে সেই মই ড্ৰিংকটো খাম খাই মোৰতো ড্ৰিংক আছে ড্ৰিংকটো খাই লওঁ আৰু অকণমান এনাৰ্জি আহিব গাত গোটেই কাম কৰিলোঁ সেই ৰাতিপুৱা 5:30 বজাৰ পৰা এতিয়ালৈকে মই কামেই কৰি আছোঁ আগতে মই একো কাম কৰা নাছিলোঁ গাইজ আজিকালি মই চব কৰিব লাগে ভাত বনাব লাগে মই কিমান কি কৰিব লাগে মোৰ নিজৰ কেৰিয়াৰৰ কথা আছে মই হেফ্লো মাথা মাৰিব লাগে মানে ডাবল কৰিব লাগে বিয়া হৈ হ'লে ইমান কষ্ট হৈছোঁ মই এইটো খাই লওঁ আৰু ব্ৰেকফাষ্টটো দেৰিকৈ কৰিম এতিয়ালৈকে 6:30 বজা নাই গাইজ আৰু ৰ'দটো কি দিছে আজি চাহ গাইজ কিমান ৰ'দ দিছে আজি এইফালে পানী হৈ আছে পিয়ৰ এইটো হ'ল মোৰ আজি ব্ৰেকফাষ্ট এতিয়া 9টা 9:30 বাজিছে তুমি ব্ৰেকফাষ্ট কৰিছা কি খালা কি দিছোঁ ৰুটি মাংস চাহ খাই আছোঁ ব্ৰেকফাষ্টত কোনে মাংস খায় ওৱান এণ্ড অনলি ইউ এতিয়া যাব ওলাইছে কেতিয়া আহিবা হেৰি হ'ব বাই বতৰটো এনেকুৱা ইমান ৰ'দ গাইজ এটা কথা ক'ব বিচাৰোঁ মানে কি জানা মোৰ লগত এটা মানে ট্ৰেজেডি গেছি ট্ৰেজেডি নহয় মানে কিবা কি বুলি কওঁ নাজানো আপোনালোকে নিজে নিজে নামটো থৈ দিব কি বুলি কয় মানে কেনেকুৱা হৈছে মই ইম'চনেল হৈ হ'লে BSNL চিম এখন ল'লোঁ সেইকেইদিনত য'চতে চবেই লৈ আছে এই ইনষ্টাগ্ৰাম ফেচবুকত চবতে BSNL লৈ আছে জিঅ' বাদে দিব আৰু মোৰো ভাল লাগিল ৰিচাৰ্জ কম তাত লাভ আছে বুলি খেলে 1 GB নেট আজি 7 দিন হ'ল আজিলৈকে শেষ হোৱা নাই আধা ৰিল কালি চাইছিলোঁ আধা ৰিল আজি চাম এই জীৱন আছিল তাৰমানে যদি অনলি BSNL ওপৰত এতিয়া ডিপেণ্ড হৈ থকা লাইফটো মানে একদম শ্ল' হৈ যাব শ্ল' বুজিছে না সেইকাৰণে নালাগে অকণমান ধৈৰ্য ধৰক ধৈৰ্য ধৰি খালে পিছলৈকে ইম্প্ৰুভ হ'ব পাৰে কি হয় চাওঁ গাইজ এইটো আমাৰ মিনি কিয় তাতে বহি আছা ওপৰত গেছ ৰাতি হৈ গৈছে এতিয়া আৰু আজি ইমানেই গৰম পাইছোঁ আজি গোটেই দিনটো আজি AC লগত থৈ দিছোঁ ইমানেই গৰম ইমান লেটকৈ কিয় আহে হা ইমান লেটকৈ কিয় আহা তুমি আপোনাৰ কাৰণে কুল কৰি থৈ দিছোঁ ভাগৰ লাগিছে ক'লা পৰি গৈছে দেখোন ইমান বস্তু দাম বাঢ়ছে আচৰিত বস্তুৰ দাম বাঢ়ছে মানুহ চবে গ'লে মানুহ কেনেকৈ খাব হয় এইটো আমাৰ ডিনাৰ ডৰিমন চাই ন ডিনাৰত কি খাইছা তুমি কি খাইছা আকৌ মাংস খাইছা নেকি ব্ৰেকফাষ্টৰ নিচিনা কি খাইছা কণী আৰু ৰুটি মাংসক মিছ কৰি আছা গাইজ এতিয়া মই এটা তেল ইউজ কৰি আছোঁ মানে অইল এটা আদিবাসী হেয়াৰ অইল বহুত ফেমাছ লগাই আছোঁ আৰু আজি বেছি দিন হোৱা নাই আই থিংক 4-5বাৰমান হৈছে আৰু মই লগাইছোঁ আৰু চাই লওঁ কি হয় ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব